নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। যোৱাকালি জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ খবৰটো শুনাৰ পাছত মনৰ দুখতে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই লিখিছে যে অত প্ৰাৰ্থনা অত মৰম অত প্ৰয়াসৰ পিছতো কিশোৰ গুচি গ'ল। কিশোৰ দাস আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনত অতি সম্ভাৱনাৰে ভৰা মৰম লগা ল'ৰাটো আৰু আমাৰ মাজত নাই। এই কথাটো কিদৰে মানি লওঁ, এই দুখ এই বেয়া লগা সময়খিনিক ভাষাৰে প্ৰকাশ কৰিবলৈ একো অসমৰ্থ হৈছোঁ। প্ৰতি সময়তে হাঁহি এটা লৈ ফুৰা কিশোৰ মোৰ সহ অভিনেতা হিচাপে বিধাতা ধাৰাবাহিকখনত একেলগে কাম কৰিছিলোঁ। সেই স্মৃতিখিনিয়ে এতিয়া বৰকৈ আমনি কৰিছে। বিশেষভাৱে মই সকলোৰে বাবে লৈ যোৱা টিফিনটো সি বৰ তৃপ্তিৰে খাইছিল আৰু মই বনোৱা মাংস তাৰ অন্যতম প্ৰিয় বুলি লগ পালেই কৈছিল। আৰু সিদিনা উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ যোৱাৰ পাকখনতে তাক চিকিৎসালয়ত লগ পাওঁতে সি মোক কৈছিল যে ভাল হৈ আহোঁ আৰু পুনৰ আহি আপুনি ৰন্ধা মাংস খাম আৰু কৈছিল চেমখৰৰ এটা কাহিনী লিখক, এইবাৰ ময়ো অভিনয় কৰিম। এই কথাবোৰে বুকুত বৰ বেয়াকৈ দহিছে। অতি কম বয়সতে কিশোৰ আমাক বহুত কিবা কিবি দি গ'ল, বিশেষকৈ জীৱনক ভাল পোৱা অন্যতম চানেকি দি থৈ গ'ল। ইমান প্ৰত্যাহ্বানৰ মাজতো জীৱনক ভাল পোৱা নতুনকৈ জীয়াই থকাৰ সাহস সপোনক আজিও অন্তৰে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। কিশোৰ য'তে থাকা কুশলে থাকা, আমিও সদায় হৃদয়ত ৰাখিম আগতকৈও আৰু সযতনেও। আৰু আনফালে অভিনেত্ৰী প্ৰীতি কংকনাই মনৰ দুখতে লিখিছে, কিশোৰৰ বিয়োগৰ দুঃসংবাদত অতিকৈ মৰ্মাহত হৈছোঁ। একেলগে বহুতো গীতত অভিনয় আৰু সেই ভাল লগা সময়খিনি সোঁৱৰি বৰকৈ ব্যথিত হৈছোঁ। আৰু সুস্থ হ'লে মা কল্যাণীৰ আশীষ ল'বলৈ তেওঁক লৈ যোৱা আৰু নতুন কাম একেলগে কৰাৰ বহুত আশা আধৰুৱা হৈ ৰ'ল। বহু কথা অকালতে মৰহি গ'ল। তেওঁ আত্মাই চিৰশান্তি লাভ কৰক। আমিও মৰমৰ অভিনেতা কিশোৰ দাসৰ আত্মাই চিৰশান্তি লাভ কৰিবৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। ধন্যবাদ।